এতিয়া দেখা পাইছে আজি আমি এঠেলত চাহ বাগিচাৰ জামুনতলী লাইনৰ খেলপথাৰত আছোঁ আৰু ইতিমধ্যে শোভাযাত্ৰা ইতিমধ্যে শেষ হৈছে আৰু আমাৰ মাজত আছে কৰ্মকাৰ সমাজৰ লগত ওতঃপ্ৰোতভাৱে জড়িত জিতেন কৰ্মকাৰ ডাঙৰীয়াদেৱ। আমি তেখেতৰ পৰা দুই এষাৰ জানিবলৈ বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম জিতেন কৰ্মকাৰ। মই সদৌ অসম কৰ্মকাৰ লোহাৰ সমাজ ডিব্ৰুগড় জিলা সমিতিৰ উপদেষ্টা। আৰু আজি আপোনালোকে দেখিছে যে ইয়াত সদৌ অসম কৰ্মকাৰ লোহাৰ সমাজ মাইজান আঞ্চলিক সমিতিৰ তৃতীয় বাৰ্ষিক অধিৱেশন আজি অনুষ্ঠিত কৰা হৈছে আৰু দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে এই কাৰ্যসূচী। আৰু ইয়াত এইখন সমিতিয়ে আমাৰ যি মাইজান, গিৰলুড, মনোহৰী এইখিনি অঞ্চলৰ এঠেলুট চাহ বাগিচা এইখিনি অঞ্চলৰ গোটেই কৰ্মকাৰ জাতিৰ যিখিনি মানুহ আছে সিহঁতৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰতে হওক, সামাজিক উন্নয়নৰ ক্ষেত্ৰত হওক, আৰ্থিক ডেভেলপমেণ্টৰ ওপৰতে হওক বা তেখেতলোকৰ যি কুসংস্কাৰ আমাৰ থাকে এই কুসংস্কাৰসমূহ নাইকিয়া কৰাৰ ক্ষেত্ৰত আমি কাম কৰোঁ। আৰু আমি এনেকা ধৰি লওক আমাৰ এই জনগোষ্ঠীত থাকি আমাৰ ইয়াত মাইজান আঞ্চলিক সমিতিৰ অন্তৰ্গত ডক্তৰ ওলাইছে, নাৰ্ছ আছে, মাষ্টাৰ ডিগ্ৰী কৰা ল'ৰা আছে। তো শিক্ষা দীক্ষাৰ ক্ষেত্ৰত এইখন সমিতিয়ে বহুতখিনি কাম কৰাৰ কাৰণে আজি আমি সফল হৈছোঁ। আৰু আমাৰ বহুত কৰণীয় আছে। আপোনালোকে জানে যে চাহ জনগোষ্ঠী আটাইতকৈ পিছপৰা তাৰে সদৌ অসম কৰ্মকাৰ লোহাৰ সমাজ এটা অংগ। গতিকে আমাৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত বহুত কৰিবলগীয়া আছে, আমাৰ সমাজ সংস্কৃতিৰ ওপৰত কৰিবলগীয়া আছে। বিশেষকৈ কালচাৰৰ ক্ষেত্ৰত আমি বহুতখিনি কাম কৰিছোঁ, যাৰ পৰা আমাৰ আজি আমাৰ যি চাহ জনগোষ্ঠীৰ যি কালচাৰ আছে তাত চহকী কৰাত সদৌ অসম কৰ্মকাৰ লোহাৰ সমাজ সমিতিখনে বিশেষ অৱদান আগবঢ়াই আহিছে। এইটো নুই কৰিব নোৱাৰি। আমাৰ সমিতিখন 1973 চনত 22 এপ্ৰিল তাৰিখে গঠিত হৈছিল। ত্ৰিমূৰ্তিকৰণে স্বৰ্গীয় মেঘৰাজ কৰ্মকাৰ, স্বৰ্গীয় ধনেশ্বৰ কৰ্মকাৰ আৰু স্বৰ্গীয় শালিগ্ৰাম লোহাৰ ডাঙৰীয়াৰ এক সংগ্ৰামৰ প্ৰচেষ্টা, এক বহুত ডাঙৰ সংগ্ৰামৰ পৰা ডিব্ৰুগড়ৰ বলাই চাহ বাগিচা সমিতিখন গঠন হৈছিলে। আৰু আজি এই সমিতি সমগ্ৰ অসমতে আছে আৰু এই আমি সদৌ অসম কৰ্মকাৰ লোহাৰ সমাজ বুলি নামাকৰণ কৰোঁ। আপোনালোকে জানেই যে চাহ জনগোষ্ঠীৰ এনে কৰণীয় বহুত আছে। তাতে সদৌ অসম কৰ্মকাৰ লোহাৰ সমাজ এটা সুকীয়া অনুষ্ঠান নহয়, এইটো চাহ জনগোষ্ঠীৰ এটা অনুষ্ঠান। আৰু এই অনুষ্ঠানে বহুখিনি কাম কৰি আছে। জাতীয় সন্মিলনীৰ লগতে হওক বা জাতীয় মহাসভাৰ লগতে হওক বা আমাৰ জাতীয় সংগঠন যিবিলাক আশা আশা একৰ লগত মিলিত হৈ বহুতখিনি কাম কৰে। আৰু আমি ধন্যবাদ জনাইছোঁ আমি সকলোকে, আৰু এই যে সহায়োগ কৰাৰ বাবে আজি সকলোকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আমি আজি মুকলি সভা আছে আৰু মুকলি সভাত হয়তো কোনোবা বক্তাই এইটো কথা ক'ব যে আমি ৰাজনৈতিকভাৱে কিন্তু আমাক বৰ্তমান চৰকাৰখনে যেনেকৈ ইম্পৰ্টেণ্ট দিব লাগিছে বৰ্তমান অসমত প্ৰতিনিধি দিছে। আমি লাহোৱাল চাবুৱা অঞ্চলত বিচাৰিছিলোঁ, আমি ডিব্ৰুগড় অঞ্চলত আমি অন্যান্য জেগাত বিচাৰিছিলোঁ, সকলো দলে আমাক এইবাৰ প্ৰতাৰণা কৰিছে। হয়তো চাহ জনগোষ্ঠী এটা বৃহৎ সিদ্ধান্ত নহয় বুলি বুজাপত্ৰ চলি আছে। যদি ৰাষ্ট্ৰীয় দলবিলাকে যদি ভৱিষ্যতে ভালকে আমাক যদি গুৰুত্ব প্ৰদান নকৰে, ৰাজনৈতিক অধিকাৰ দিয়াৰ ক্ষেত্ৰত যদি ফেইলাৰ হয় আৰু তেখেতলোকে আমাৰ ইম্পৰ্টেণ্টটো নুবুজে, তেতিয়াহ'লে কিন্তু আমি অন্য আমাৰ জনগোষ্ঠীয় যিখিনি দল সংগঠন আছে সিহঁতৰ লগত সেইখিনি যিহেতু এখন আমি শোভাযাত্ৰা চালি আৰু এয়া মই বিপুল তেলীদেৱক লগ পালোঁ। কি ৰকম বিপুল? ভাল লাগছে আৰু মানে সিয়াকে যেটা কার্য লোহার কর্মকারকে মানে কার্যসূচী দেখে খুব আনন্দিত হতে আনি আর ভাল লাগছে আর বন্ধুগিলাকে যেহেতু লগ পাওঁ না খুবেই ভাল লাগিলে। কি ক'ব আজি? আজি অতি সুন্দৰকৈ বহুত ধুনীয়া তৃতীয় বাৰ্ষিক অধিৱেশন আয়োজন কৰিছে। চবেই অতি ধুনীয়াকৈ হাত খোৱাৰ পৰি পৰিধান কৰিছে। বৰ্তমান এতিয়া এটা নৃত্য প্ৰদৰ্শন কৰিছে গোটেই ৰাইজে আৰু অতিকৈ আনন্দিত। বেছি নকওঁ, ইমান অভিজ্ঞতা নাই ক'ব কাৰণে। नमस्कार, जोहार दीदी। नमस्कार, जोहार। माने आज हमनी के कर्मकार लोहार समाज के
তৃতীয় আঞ্চলিক অধিবেশন পতা হয় আজকে অনুষ্ঠানে में কি কবা তুমি आज के हमें के तृतीय वार्षिक हमें के कर्मकार समाज के आयोजन हमें सभा है तो उटा में हमें के जात के लेके हमें के कर्मकार समाज लेके हमें के शिक्षा दीक्षा आर्थिक है जो आग बढ़े लगे पढ़े लेके माने हमें के समाज तके लगते हमें के कर्मकार समाज तके हमें माने आगे जाए खातिर एगिला माने सभाटा तृतीय वार्षिक सभाटा हमें अधिवेशन पाई তিনিজন নারী শিক্ষাৰ বিষয়ে কি কবা আমি নারী শিক্ষা के विषय में हमें कब नारी आगे है এখন नारी सब समय हमें के नारी के खबर लगी नारी के आज के समय में नारी मर दिखे समय कहे सब दिखे से माने उठे है और नारी शक्ति माने एक नंबर नारी शक्ति एक नंबर लगे हमें के झाड़ फूक के विश्वास माने मर दिखे से माने मौके नहीं लगेला जनता हमें के मेडिकल ट्रीटमेंट कम कोनो एक झाड़ फूक वाले मेडिकल ट्रीटमेंट हमें के लेक लगे मेडिकल ट्रीटमेंट के पीछे मोर नाम मैं लगो माइजान पकालाइन के नीलम कर्मकार প্ৰচেছন শোভাযাত্ৰা আছে আলি আৰু মেন সভা কক্ষম উপস্থিতি হলি আৰু বিনোদ কৰ্মকাৰ দেৱে ইয়াক কি কবা বহুত আনন্দিত মোৰ মানে আজি ক'বলগীয়া ৱৰ্ডে নাই যে ইমান আনন্দিত মোক লাগিছে ইয়াত আজি এই অনুষ্ঠানটো আমাৰ জামুনদৈ পাতি কিনে মই সুখী হৈছোঁ আটাইতকৈ বেষ্ট ফ্ৰেণ্ড বিনোদ কৰ্মকাৰক লগ পালোঁ কি ক'ব আমিতো বহুত ভাল পাইছোঁ আপোনালোকে যদি আমাক সহায় কৰিছে আমি সবকে নমস্কাৰ জনাইছোঁ যে আমাৰ এইখিনি যোনকোনো মঞ্চৰ হেৰি হৈছে এইটো ভালে ভালে পাৰ হৈ যাব আৰু বিৰোধীকে সহধৰ্মিনী আহে আৰু আমি দিদিকে জোহাৰ জনাতে হেল্ল' মই মিনু কৰ্মকাৰ আজি মানে আমাৰ ইয়াতে সেইটো দেখি সভাটো বৰ ভাল লাগিছে আৰু এনেকুৱাই হ'বলৈ মানে মই সংখ্যা কৰিছোঁ যে ভালে ভালে হৈ যাব এয়া সুন্দৰকৈ চাহৰ ব্যৱস্থা কৰা হৈছে অজিত মুণ্ডাদেৱ আছে শক্তি মুণ্ডাদেৱ আছে আৰু এয়া চাহক মাইজান আঞ্চলিকৰ তৰফৰ পৰা মানে ক'ৰ পৰা দিয়া হৈছে কৈ দিয়ক আপুনি অসম মুণ্ডা মহাসভা মাইজান আঞ্চলিকৰ তৰফৰ পৰা চাহ আৰু পিঠাৰ ব্যৱস্থা কৰা হৈছে অসম কৰ্ম লোহাৰ সমাজৰ কাৰণে গোটেই ৰাইজৰ কাৰণে ব্যৱস্থাটো কৰা হৈছে বহুত সুন্দৰ এয়া দেখা পাইছে পিঠা ঘৰে বনাল পিঠা আৰু চাহ ঘৰে বনাল পিঠা আৰু গোটেই কৰ্মকাৰ সমাজৰ বাবে বা যিবিলাক ৰাইজ ইয়াত উপস্থিত আছে সকলোৰে কাৰণে গোটেই যিমান ৰাইজ ইয়াত উপস্থিত আছে সকলোৰে কাৰণে মানে চাহৰ ব্যৱস্থা এটা আদৰ্শমূলক বুলি ক'ব লাগিব খুব সুন্দৰ পৰিৱেশ আৰু এয়া চাহ আৰু মই যিহেতু চাহ খাব পৰা নাই তথাপিও লৈছোঁ বাৰু এক কাপ চাহ এইটো চাহ চাহ কাপ মই ল'লোঁ এয়া মোৰ এটা হাতত কেমেৰা আছে